দুৰ্গা পূজা ভালে ভালে গ'লে নিশ্চয় ময়ো ভালদৰে উদযাপন কৰিলোঁ, আপোনালোকেও ভালদৰে উদযাপন কৰিলে চাগে। কিন্তু কিছুমান কথা মোৰ ভাল লগা নাই, সেইকাৰণে আপোনালোকৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব ওলাইছোঁ। কিছুমান দুৰ্গা পূজাৰ অনুষ্ঠানত মহ বলি দিয়া আছে বা অন্য কিছুমান জীৱ জন্তু বলি দিয়া হৈছে। চ' এই জীৱ জন্তু বলি দিয়াটো ভাল কথা জানো? জীৱ জন্তু বলি দিলেহে কি মা দুৰ্গা সন্তুষ্ট হ'ব নেকি? আৰু যিবিলাক অনুষ্ঠানত বলি দিয়া নাই, সেইবিলাক অনুষ্ঠানৰ বা ওচৰে পাঁজৰে থকা অঞ্চলখিনি উন্নতি হোৱা নাই নেকি? য'ত বলি বিধান চলে সেই অঞ্চলহে উন্নতি হ'ব, এনেকুৱা ধৰণৰ কিবা কথা আছে নেকি? মই ধৰ্মৰ বিষয়ে ক'ব নাযাওঁ, ধৰ্মৰ বিষয়ে ক'বলৈ বিভিন্ন ধৰণৰ কথা ওলাব, সপক্ষেও কথা ওলাব, বিপক্ষেও যুক্তি ওলাব। কিন্তু সেই যুক্তিৰ কেতিয়াও শেষ নাই। আপুনি ইয়াতে যুক্তি দি একো লাভ নাপাব, কাৰণ সপক্ষেও সিমানে যুক্তি পাব, বিপক্ষেও সিমানে যুক্তি পাব। কিন্তু কথাটো হ'ল, মই বাৰে কথাটো কৈছোঁ যে এই নিষ্পাপ যিখিনি জীৱ জন্তু আছে, ইহঁতক বলি দি আপুনি ভগৱানৰ পৰা আশীৰ্বাদ লোৱাটো গ্ৰহণযোগ্য নেকি? এইটো ভাল কথা নেকি? মোৰ মতে এইবিলাক বস্তু বন্ধ কৰিব লাগে। বলি বিধান নোহোৱাকৈও ধৰ্ম কৰিব পাৰি। এনেকুৱা নহয় পৃথিৱীত মানুহে পূজা কেতিয়া কৰে? বিশ্ব শান্তিৰ কাৰণে পূজা কৰে, নিজৰ অঞ্চলৰ শান্তিৰ কাৰণে পূজা কৰে। কিন্তু এই বলি কাৰোবাৰ এটা জীৱ এটাক যেতিয়া হত্যা কৰি পেলাই আপোনালোকে এই পূজা ভাগ দিব, সেইটো আপোনালোকে কি শান্তি কৰিলে নেকি? সেই জীৱটোৰ ক্ষেত্ৰত আপুনি শান্তি ব্যৱস্থাটো কৰিলে নেকি? এইটো অশান্তিৰ সৃষ্টি কৰিলে। ভগৱানেতো কেতিয়াও কোৱা নাই যে মোক বলি দিব লাগিব, বলি দি পেলাই আপোনালোকে মোক পূজা ভাগ দিয়ক। এনেকুৱা ধৰণৰ কথাটো এনেকুৱা পোৱা নাই, বা আছে যদি বিভিন্ন ধৰণৰ যুক্তি ওলাব। আপোনাৰ ব্ৰাহ্মণ সমাজে যিহেতু বিভিন্ন ধৰণৰ যুক্তি দিব, কিয়নো শিৱলিংগত গাখীৰ ঢালিব লাগে, সেই সময়ত যদি আপোনাৰ গাখীৰ নাথাকে, তাত ব্ৰাহ্মণে ক'ব পানী ঢালিলেও হ'ব। চ' এনেকুৱা ধৰণৰ বিভিন্ন যুক্তি আছে। তেওঁলোকে এনে নকয়, কিবা যুক্তি আছে কাৰণে কয়। কিন্তু মোৰ এই বস্তুটো মোৰ মানি ল'ব নোৱাৰে যে জীৱ এটা হত্যা কৰি পেলাই আপুনি পূজা ভাগ দিয়াৰ কি প্ৰয়োজন আছে? কি শান্তি পালে আপুনি শান্তিৰ কাৰণে পূজা কৰিছে, কিন্তু এটা জীৱক অশান্তি দি পেলাই আপুনি শান্তি লোৱাটো এইটো আপোনাৰ পূজা হ'ল নেকি? এইটো ভাল কৰিছে নেকি আপোনালোকে? আপুনি চিন্তা কৰি চাওকচোন। কিহৰ আপোনাৰ মহ বলি দিব লাগে? কিহৰ আপোনাৰ বেলেগ জীৱ জন্তুবিলাক বলি দিব লাগে? বলি নিদিয়াকৈ আপোনালোকে পূজা পাতল কৰিব নোৱাৰে? এইবিলাক কিয় কৰিছে? চ' এইবিলাক চিন্তাধাৰা আপোনালোকে বন্ধ কৰক। এনেকুৱা ধৰণৰ বেলেগ এটা জীৱক অশান্তি দি, বেলেগ এটা জীৱক হত্যা কৰি আপুনি পূজা ভাগ দিয়াটো মই ভাবোঁ এইটো আশীৰ্বাদ নহয়তো আপুনি অভিশাপহে আপোনালোকে অৰ্জন কৰি আছে। এই মা দুৰ্গাক পূজা কৰিব গৈ আপোনালোকে অভিশাপহে লৈ আছে। ভালদৰে কথাটো চিন্তা কৰি চাব, আৰু এইবিলাক মোৰ মতে বন্ধ হ'ব লাগে। আপোনালোকে কি কয় নাজানো, ইয়াৰ সপক্ষে বিপক্ষে বহুত যুক্তি ওলাব, কিন্তু যিমানেই যুক্তি নোলাওক কিয়, মই এই যুক্তিৰ বিষয়ে মই ক'ব নাযাওঁ, এই যুক্তি মই দিব নাযাওঁ। কিন্তু মোৰ যিটো বস্তু বেয়া লাগিছে, এইটো বহুত বেয়া কথা, আৰু এইবিলাক বন্ধ হ'ব লাগে।